নমস্কাৰ মই পৰিস্মিতা যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে ইতিমধ্যে গম পায় যে 14 নৱেম্বৰ যুৱদলত আবৃত্তিৰ সমাৰোহ আয়োজন কৰা হৈছে আৰু আজি মই তালৈকে আহি আছো এইফালে ভণ্টি কেইজনীয়ে কামত লাগি গৈছে আৰু আমিও বন্তি প্ৰজ্বলনৰ বাবে ধুনীয়াকৈ সজাবলৈ লৈছো সজাবলৈ ফুল কম হোৱাত পুখুৰী পাৰৰ পৰা ফুল ছিঙি আনিলো আৰু তাৰ পাছত বন্তি প্ৰজ্বলন কৰি আজিৰ অনুষ্ঠান আৰম্ভ কৰা হ'ল তাৰ পাছতে কম্পিটিশনো আৰম্ভ হৈ গ'ল প্ৰথমতে আৰ্ট তাৰ পাছত বানান আৰু এংকৰিং তাৰ পাছত আমি চাহ খাই ললো আৰু এয়া সম্বৰ্ধনা অনুষ্ঠানো আৰম্ভ কৰা হৈছে এয়া হৈছে আমাৰ গুৰু উষা বাইদেউ তেওঁক মোৰ ফালৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে অশেষ ধন্যবাদ জনাইছো যে তেওঁ আমাক ইমান ধুনীয়াকৈ এখন মঞ্চ দিছে য'ত আমি নিজৰ প্ৰতিভাবোৰ বিকাশ কৰিব পাৰো এনেকৈ অনুষ্ঠানো শেষ হ'ল আজিলৈ ইমানেই আছিল নেক্সট লগ পাম আন এটা মিনি ব্লগত